নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। তিনিটাকৈ বিভাগৰ নতুনকৈ চাকৰি মুকলি কৰিছে। প্ৰায় 18,342টাকৈ প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া ফ'ল' কৰি দিব, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত যিটো প্ৰথমটো ভেকেঞ্চি মুকলি কৰিছে, সেইটো মুকলি কৰিছে আপোনালোকৰ ONGC এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। ইয়াৰ ক্ষেত্ৰত 2623টাকৈ এপ্ৰেণ্টিছ পোষ্ট অনলাইন যোগে এপ্লাইসমূহ কৰি ল'ব পাৰিব। ONGC ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' ডিটেইলছখিনি দেখিব পাৰিছে, ONGC ফালৰ পৰা আপোনালোকৰ বাবে এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' বৰ্তমান আপোনালোকৰ বাবে ONGC ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰিছে। এইটো প্ৰথমটো বিভাগ হয়। এনেকুৱা আৰু দুটা বিভাগৰ ভেকেঞ্চিৰ কথা ডিছকাছ কৰা হ'ব। চ' ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি কথা গম পাব পাৰিব। ONGC এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট আহিছে। 2623টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। এটা দুটা ভেকেঞ্চি আপোনালোকে দেখিবলৈ নাপায়। মই পোনপ্ৰথমে যিখিনি ভেকেঞ্চি মুকলি কৰিছে তাৰ মই অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। তাৰপিছত বাকী ডিটেইলছখিনি মই আপোনালোকক জনাই দিম। ইয়াত দেখি হৈছে পোনপ্ৰথমে দেখি হৈছে ভেকেঞ্চিখিনি ক'ৰ পৰা কিমান আহিছে। নৰ্দাৰ্ণ ছেক্টৰৰ ক্ষেত্ৰত 165টা, মুম্বাই ছেক্টৰৰ ক্ষেত্ৰত 569টা, ইষ্টাৰ্ণ ছেক্টৰৰ ক্ষেত্ৰত 458টা, চাউদাৰ্ণ ছেক্টৰৰ ক্ষেত্ৰত 322টা, ৱেষ্টাৰ্ণ ছেক্টৰৰ ক্ষেত্ৰত 856টা, চেণ্ট্ৰেল ছেক্টৰৰ ক্ষেত্ৰত 253টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। চ' এটা ভাল সুখবৰ হয়, এটা সুযোগ হয়, কাৰণ আপোনালোকৰ প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকে বেলেগ বেলেগ প্ৰতিটো ছেক্টৰৰ ক্ষেত্ৰত বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু বিশেষকৈ অসমৰ ক্ষেত্ৰত কোনকেইখন ডিষ্ট্ৰিক্টত কিমানকৈ ভেকেঞ্চি আছে জনাই দিছোঁ। যোৰহাটৰ ক্ষেত্ৰত 15টা, শিলচৰৰ ক্ষেত্ৰত 63টা, নাজিৰা আৰু শিৱসাগৰৰ ক্ষেত্ৰত 370টা টোটেল দেখিব পাৰিছে। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত এজ লিমিট আপোনালোকৰ 18 পৰা 24 বছৰ বয়সৰ হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ ৰিলেক্সনসমূহ দেখিব পাৰিছে। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBCৰ ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰকৈ আপোনালোকে দেখিবলৈ পাব। আৰু ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত প্ৰতিটো সৰহভাগ ভেকেঞ্চিৰ ক্ষেত্ৰত 10 পাছ কৰিলে হ'ল। বাকী কিছুমানৰ ক্ষেত্ৰতে আপোনালোকে টেট চাৰ্টিফিকেট বিচাৰিছে। আৰু কিছু ক্ষেত্ৰত গ্ৰেজুৱেশ্যন পাছ কৰিলে হ'ল। আপোনালোকে ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। 10 পাছৰ কাৰণে কোনখিনি আছে, গ্ৰেজুৱেশ্যনৰ কাৰণে কোনখিনি আছে, আৰু ডিগ্ৰী পাছৰ কাৰণে কোনখিনি আছে আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' যদি বৰ্তমানলৈকে আপোনালোকে আবেদনসমূহ কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। লিংকটো ডেছক্ৰিপশ্যনতে দিয়া আছে, সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে যে আবেদনসমূহ বৰ্তমানলৈকে কৰা নাই আপোনালোকে কৰি ল'ব পাৰিব। তাৰ পিছৰ ভেকেঞ্চি মুকলি কৰিছে RRB NTPC ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 8,860টাকৈ ভেকেঞ্চি মুকলি কৰিছে গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে। মানে ইয়াত আপোনালোকে BA BSc BCom পাছ কৰিলেও আবেদন কৰিব পাৰিব। আৰু যিখিনি আণ্ডাৰ গ্ৰেজুৱেট হওক, 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, তেওঁলোকেও আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ভাল সুখবৰ হয়, এটা সুযোগ আহিছে। চ' 10 পাছ 12 পাছৰ কাৰণেও আবেদন কৰিব পাৰে, গ্ৰেজুৱেশ্যন পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো ক্ষেত্ৰতে আপোনালোকে ইলিজিবল হ'ব, যিটো ক্ষেত্ৰতে আপোনালোকে ইণ্টাৰেষ্টেড হ'ব। আৰু ডিটেইলছখিনি দেখিব পাৰিছে RRB ফালৰ পৰা আহিছে, ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ড RRB NTPC ফালৰ পৰা। গ্ৰেজুৱেট লেভেলৰ ক্ষেত্ৰত আপোনালোকৰ ভেকেঞ্চি আছে ষ্টেচন মাষ্টাৰ, গুড ট্ৰেইন মেনেজাৰ, ট্ৰেফিক এছিষ্টেণ্ট, চিফ কমাৰ্চিয়েণ্ট কাম টিকেট ক্লাৰ্ক, ছুপাৰভাইজাৰ, জুনিয়ৰ কাৰ এছিষ্টেণ্ট কাম টাইপিষ্ট, চিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, এনেকুৱা ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ ক্ষেত্ৰত আপোনালোকৰ কাম টিকেট ক্লাৰ্ক টাইপিষ্ট, জুনিয়ৰ ক্লাৰ্ক টাইপিষ্ট, 10 ক্লাৰ্ক, এনেকুৱা ধৰণৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। চ' যিটোতে আপোনালোকে ইলিজিবল হ'ব, যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আৰু গুৱাহাটীৰ ক্ষেত্ৰত আপোনালোকে ভেকেঞ্চিও দেখিবলৈ পাব। চ' আপোনালোকৰ এজ ছিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBCৰ ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। আৰু 12 পাছ কেণ্ডিডেট পাৰিব, লগতে গ্ৰেজুৱেশ্যন পাছ কৰা কেণ্ডিডেট পাৰিব, BA হওক, BSc হওক, BCom হওক। চ' সকলো আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' পে'মেণ্ট মোডৰ সকলোখিনি কথা ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' যিটোতে আপোনালোকে ইলিজিবল হ'ব, যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক। আজিৰ ভিডিঅ'ত লগ পাম।
গুণটোক ADRE আৰু আপোনালোকৰ আছাম পুলিচৰ বাবে যিখিনি ভেকেঞ্চি আহিবলগীয়া আছে তাৰ প্ৰিপেৰেশ্যনৰ কাৰণে মই আপোনালোকৰ বাবে এনেকুৱা এটা ৱেবছাইট লৈ আনিছোঁ যাৰ সহায়ত আপোনালোকে টেষ্ট চিৰিজসমূহ লাভ কৰিব পাৰিব দিব পাৰিব লগতে আপোনালোকে মক টেষ্টো দিব পাৰে আপোনালোকৰ কিমানখিনি আগবাঢ়ি আছে এইখিনি আপোনালোকে নিজকে পৰীক্ষা কৰি চাব পাৰে আৰু এই ৱেবছাইটৰ দ্বাৰা আপোনালোকৰ বহুখিনি হেল্প হ'ব আগন্তুক যিখিনি ADRE হওক বা আছাম পুলিচৰ হওক তাত আপোনালোকে এটা জব লাভ কৰাত চ' কেনেকুৱা ধৰণৰ কি হয় মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক মই ৱেবছাইটটো দেখাই দিম আৰু লগতে লিংকটো ডেছক্ৰিপশ্যনত দিয়াই থাকিব তাত ভিজিট কৰি আপোনালোকে মক টেষ্ট বা টেষ্ট চিৰিজখিনি দিব পাৰিব মই সম্পূৰ্ণ ডিটেইলছ জনাই দিম চ' ইয়াত দেখিব পাৰিছে পোনপ্ৰথমে দেখিব পাৰিছে ADRE 3.0 কাৰণে গ্ৰেড 3 কাৰণে আপোনালোকে টেষ্ট চিৰিজ লাভ কৰিব লগতে 50% আপোনালোকে অফ লাভ কৰিব অফাৰ পাব আৰু মোৰ লিংকৰ পৰা ক্লিক কৰিলে লগতে ADRE 3.0 কাৰণে গ্ৰেড 4 কাৰণেও লাভ কৰিব টেষ্ট চিৰিজ লগতে আপোনালোকে আছাম পুলিচৰ কাৰণেও টেষ্ট চিৰিজ আপোনালোকে লাভ কৰিব পাৰিব চ' মই পোনপ্ৰথমে এটা আপোনালোকক যিকোনো এটা দেখাই দিছোঁ ইয়াত যিখিনি টেষ্ট চিৰিজ আছে ইয়াত ভিউ টেষ্ট চিৰিজত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে প্ৰিমিয়াম টেষ্ট চিৰিজ আপোনালোকৰ 45 ডেজৰ কাৰণে আপোনালোকে এটা ফ্ৰী ট্ৰায়েলো আপোনালোকে কৰিব পাৰিব মক টেষ্টৰ ইয়াত ধুনীয়াকৈ দেখিছে আৰু ইয়াত আপোনালোকে দেখিছে আৰু ইয়াত সকলোখিনি ধুনীয়াকৈ দেখিব পাৰিছে লগতে আপোনালোকে যে টেষ্ট চিৰিজটো বাই কৰিব বিচাৰে তাৰ ক্ষেত্ৰত আপোনালোকে বাই নাওত ক্লিক কৰিব লাগিব আৰু লগতে ইয়াত আপোনালোকে 90টা প্লাছ মক টেষ্ট লাভ কৰিব আৰু আনলিমিটেড টেষ্ট লাভ কৰিব ইয়াত যিটো বাই নাওত আছে বাই নাওত ক্লিক কৰি আপোনালোকে বাই কৰি ল'ব পাৰে যদি আপোনালোকে 6 মাহৰ কাৰণে বাই কৰিব বিচাৰে 99 ৰুপিজ হয় আৰু 12 মাহৰ কাৰণে মাত্ৰ 169 ৰুপিজ হয় চ' বাই কৰিব বিচাৰে লিংক ডেছক্ৰিপশ্যনতে আছে